Hello lovely peoples, মোৰ নাম হ'ল আপোনালোক কৌশিক আৰু আপোনালোকৰ কাৰণে এটা অনলাইন কম্পিউটাৰ কোৰ্স লৈ আনিছো যোনটো অনলাইন কম্পিউটাৰ কোৰ্স আপোনালোকে ঘৰত বহি কৰিব পাৰিব কিন্তু এটা কথা আপোনালোকে যদি প্ৰথমবাৰ আহিছে এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব যদি এই ভিডিওটো আপোনালোকক ভাল লাগে বা কিবা ইনফৰমেটিভ লাগে ঠিক আছে নতুবা আপোনালোকে যদি এই ভিডিওটো আপোনালোকে ফেসবুকত যদি চাই আছে তেতিয়াহলে আমাৰ যোনটো ফেসবুক পেজ হয় লাইক কৰি দিব ঠিক আছে তো ষ্টাৰ্ট কৰিছো ভিডিওটো একচুয়ালি এই যোনটো অনলাইন কোৰ্স হয় এটা আপোনালোকে ঘৰত বহি কৰিব পাৰিব আৰু আপোনালোকৰ নিজৰ জায়গা পৰা কৰিব পাৰিব মানে আপোনালোকৰ নিজৰ ষ্টাডি চেণ্টাৰ ওচৰত থাকিব আপোনালোকৰ ওচৰত যদি নাই আপোনালোকে মোক কল কৰিব মই আপোনালোকক গোটেই ডিটেইলছ খিনি দি দিম ঠিক আছে তো আপোনালোকৰ তাত কি কৰিব আপোনালোকে এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব আমাৰ এনবিসি স্কিল ডেভেলপমেন্টৰ যোনটো পোৰ্টেল হয় তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব আফটাৰ দ্যাট আপোনালোকক আমাৰ ষ্টাডি চেণ্টাৰৰ পৰা ফোন কৰি দিয়া হ'ব আৰু বাকিখিনি ডিটেইলছ আপোনালোকৰ ষ্টাডি চেণ্টাৰৰ পৰা দি দিয়া হ'ব ঠিক আছে আৰু যদি এই কোৰ্সটোৰ বিষয়ে গোটেইখিনি ডিটেইলছ লাগে মোক কাইন্ডলি কল কৰিব মোক ফোন নম্বৰটো দিয়া থাকিব আপোনালোকে কল কৰিব পাৰিব আৰু এই যোনটো আপোনাৰ কোৰ্স কৰিব এই কোৰ্স কৰিলে আপোনালোকে বেনিফিট কি পাব প্ৰথম কথাটো হ'ল আপোনালোকে ঘৰত বহি কৰিব পাৰিব আৰু 50% ডিসকাউন্টত কৰিব পাৰিব মানে যদি ধৰি লওক আপোনালোকে যদি ষ্টাডি চেণ্টাৰ এটা পৰা কৰিব যায় তেতিয়া কি কৰিব লাগিব আপুনি টাইম এটা দিব লাগিব আৰু মানি দিব লাগিব আৰু মানিটো আপোনালোকক ধৰি লওক পইচা কথাটো যোনটো হয় বা ফিজ যোনটো হয় হেতু 12000 টু 15000 লৈকে আপোনালোকৰ এটা কোৰ্স ফিজ হয় ঠিক আছে তো সেই কোৰ্স ফিজটো আপোনালোকে 50% ডিসকাউন্টত আমাৰ ইয়াত কৰিব পাৰিব ঠিক আছে তো হেতু এটা বেনিফিট পাব আপোনালোকে আৰু আমাৰ ইয়াত 2 মান্থছৰ আপোনালোকে কি কয় ফিজিক্যালি কোর্স কৰিব পাৰিব মানে আপোনালোকে আমাৰ ইয়াত আহিলে অফলাইন কোর্স কৰিব পাৰিব ঠিক আছে মানে আমি ষ্টাডি চেণ্টাৰত গৈ পেলাই আপোনালোকে ক্লাসো কৰিব পাৰিব 2 মাহৰ কাৰণে হেতু এটা আমাৰ ফালৰ পৰা এক্সট্ৰা এটা আপোনালোকক বেনিফিট দিয়া হৈছে ঠিক আছে আৰু যোনটো আমাৰ এনবিসি পোৰ্টেল আছে এটা আছে যত 100% জব এসিস্ট্যান্ট দিয়া হয় মানে আপোনালোকে এই কোর্সটো কমপ্লিট কৰাৰ পিছত আমাৰ ফালৰ পৰা আপুনি 100% জব এসিস্ট্যান্ট পাব ঠিক আছে আৰু আপোনালোকে যদি হে কোবাত এনেকুৱা হয় যে আপোনাৰ কলেজত পঢ়ি আছে বা কোবাত যদি আপুনি চাকৰি কৰি আছে আপোনালোকৰ সময়ত হাতত মানে সময় নাই তেতিয়ালে আপোনালোকে কি কৰিব পাৰিব তেতিয়া আপোনালোকে এটো কৰিব পাৰিব যে ধৰি লওক এই কোৰ্সটো কৰি পেলাই আপোনালোকে নিজক আপগ্ৰেড কৰি ল'ব পাৰিব বা আপোনালোকে গোটেইখিনি বস্তু জানিব পাৰিব আৰু ইয়াত বিশেষ এটা কথা আছে যে আপুনি ধৰি লওক 1 ইয়াৰ্ছৰ যোনটো কোৰ্সৰ লগত আপোনালোকে অকল এটা কোর্সে না পায় মানে টোটাল 60 প্লাস কোর্স আপোনালোকে পাব ইয়াত ডিজিটাল মাৰ্কেটিং বা ধৰি এভৰিথিং মানে নতুন যিমানখিনি কোর্সেস আছে গোটেইখিনি আপোনালোকে ইয়াত পাব আৰু যদি নতুন কিবা কোর্স আহে হেতু ইয়াত আপগ্ৰেড কৰি দিয়া হয় ঠিক আছে তো এনেকুৱা এটা ভাল প্লেটফৰ্ম আপোনালোকে পাই আছে যোনটো প্লেটফৰ্মত ইউজ কৰি পেলাই আপোনালোকে ধৰি লওক অকল এটা কোর্সৰ কাৰণে নহয় গোটেইখিনি কোর্স আপোনালোকে ইনক্লুডিং শিকিব পাৰিব ঠিক আছে তো হেতুৱে কথা যদি আৰু কিবা জানিব আছে মোক কমেন্ট কৰিব নতুবা মোক ফোন কটা কৰিব মই গোটেইখিনি ডিটেইলছ আপোনালোকক জনাই দিম ঠিক আছে